মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত LSC ৱাইছত আগৰ বাকী থকা পুৰাণা যিটো PMAY যিটো ঘৰ সেইটো আজি বেনিফিচিয়াৰীসকলক ঘৰ বিতৰণ কৰাৰ যিটো সভা এইটো আমাৰ CM ডাঙৰীয়াই পলাশবাৰী বা বকত উপস্থিত থাকি চেণ্ট্ৰেলি অপেনিং কৰি দিলে আৰু আমি গোসাইগাঁও LSC হিচাপে আমি এই LSC ভিতৰত যিখিনি বেনিফিচিয়াৰী আছে ইহঁতৰ কাৰণে আমি মুকলি কৰিবৰ কাৰণে আমাক দায়িত্ব দিছে অসম চৰকাৰে হিচাপত মই আহি পেলাই এই কাৰ্যসূচীটো উদ্বোধন কৰি দিছোঁ। অসম চৰকাৰ বা ভাৰত চৰকাৰৰ উদ্যোগত বহুত আঁচনি আছে আপোনালোকে শুনিছে মুঠতে ভাৰত চৰকাৰ বা অসম চৰকাৰে যিখিনি গৰীব দুখীয়াসকলৰ কাৰণে যিখিনি আঁচনি লৈ পেলাই কাম কৰি আছে এইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা যে অসমবাসী ৰাইজে নিশ্চয় সন্তুষ্ট চৰকাৰে যিখিনি দায়িত্ব লৈ পেলাই কাম কৰি আছে। তো আমাৰ BTC অঞ্চলতো আমাৰ দুখীয়াসকলে বা BTC বাসী ৰাইজে খুব সুখী আজি যিটো প্ৰগ্ৰাম সেইটো 15টা সমষ্টিত যিটো প্ৰগ্ৰাম হৈছে সেইটো লৈ তো বাকী আমাৰ অৰুণোদয়ৰ কথা সেইটো অহা 12 তাৰিখত কোকৰাঝাৰ জিলা হিচাপে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া আহিব অৰুণোদয় বেনিফিচিয়াৰীসকলক মুকলি কৰি দিবৰ কাৰণে আৰু এনেকুৱা মুঠতে বহুত প্ৰগ্ৰাম আছে এই ডিচেম্বৰ জানুৱাৰী মাহত কথা নাই এইটো পইচাৰ কোনো কথাই অহা নাই CM ডাঙৰীয়া অলৰেডি কৈছে যে যিসকলে বেনিফিচিয়াৰীৰ ওপৰত পইচা লৈ পেলাই ঘৰ বনোৱাৰ যিটো প্ৰচেষ্টা চলাব এইসকলৰ ওপৰত অফিচিয়েলি পানিছমেণ্টটো থাকিবই আৰু আমিও ল'ম অকল CM ডাঙৰীয়া নহয় BTC অঞ্চলত আমি চাম